NS 200 এখন 2022 ন আপাচিখন নতুন হৈ আছে ন পুৰা 13000 কিলোমিটাৰ চলিছে মাত্ৰ 13000 মাত্ৰ নাবাদ থান্ডাবাৰ্ড X জিঅ ভ্যাৰাইটিজ আছে কালাৰো ধুনীয়া ধুনীয়া কালাৰ আছে ব্লেক আছে অৰেঞ্জ আছে য়েল্লো আছে হেল্ল' বন্ধুসকল ৱেলকাম বেক টু মাই ইউটিউব চেনেল ইয়াৰ আগৰ ভিডিঅ'ত চাইছে যদি গম পাইছে আমি গুৱাহাটীত আছিলোঁ আৰু ধুনীয়া এটা ট্ৰিপ গৈ আহিলোঁ প্ৰথমবাৰ কাৰণে মই বিয়া পতাৰ পিছত এনেকৈ ফুৰিব গৈছিলোঁ আৰু ধুনীয়া ধুনীয়া ভিডিঅ' আছে একলেন গৈছিলোঁ য'ত ত'ত গৈছিলোঁ চাব ভিডিঅ' আহিব আৰু আহি প্ৰায় এটা ভিডিঅ' বনাবলৈ আহিলোঁ মানে আজি মাতিছে ছেকেণ্ড হেণ্ড ডিলাৰ ভিডিঅ' মই দিওঁ আপোনালোকে দেখিছে ইয়াৰ আগত যিটো ভিডিঅ' দিছিলোঁ বৰ ধুনীয়া বিক্ৰী হৈছে আপোনালোকে ধুনীয়াকৈ ছাপোৰ্ট কৰিছে গোটেই ষ্টক খালী হৈ গ'ল আৰু এতিয়া নতুন ষ্টক আহিছে বহুত ধুনীয়া ধুনীয়া তালৈকে মাতিছে যাম এতিয়া ভিডিঅ' বনামগৈ আৰু আমাৰ চেনেলৰ কথা যোনে কৈছে তাক বোলে ফুল টেংকি তেল ভৰাই দিছে আৰু ধুনীয়া ধুনীয়া অফাৰ দিছে এতিয়া বোলে ভিডিঅ'টো আৰম্ভ কৰোঁ লেটছ গ' গাইজ এয়া ডিলাৰৰ ভিতৰত আছোঁ আৰু আহি পাই গ'লোহি বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছে কালেকশ্যনবোৰ আপোনালোকক দেখাম ৰিজুল কোৱা যোৱাবাৰ ভিডিঅ'ত কি হৈছে যোৱা হয়তো আহিছিলে যথেষ্ট কাষ্টমাৰ আহিছে মিনিমাম 6-7টা কাষ্টমাৰ আহিছে তোমাৰ কথা কৈছে বাৰু বাকী যিখন তোমাৰ কথা কৈছে তাত তোমাৰ তেল পূৰা ফুল ভৰাই দিছে আমাৰ চেনেলৰ নাম কৰিলোঁ আপোনাৰ তেল ফুল টেংকি ভৰাই দিছে বোলে আৰু এইবাৰো আহক ধুনীয়া ধুনীয়া বাইক আছে মই দেখাই আছোঁ কোনখন কি বুলেট আছে NS আছে এভেঞ্জাৰ আছে আৰু সেইখন কি আপাচিখন নতুন হৈ আছে ন পুৰা 13000 কিলোমিটাৰ চলিছে মাত্ৰ 13000 কণ্ডিশ্যন চাওকচোন গাইজ পুৰা ধুনীয়া হৈ আছে 13000 চলিছে ন অকল হয় 13000 ওলাই আছে আৰু এখন দাম কিমান এখন দাম 75 এতিয়া ষ্টাৰ্ট কৰি দিওঁ মই শুনিব কমিব চাগে ল'লে হা চাউণ্ড ধুনীয়া হৈ আছে মজা পালচাৰখন চাওক পালচাৰ আছে একদম নতুনেই হৈ আছে পুৰা 20 হা এখন অঁ ডাবল ডিছ আছে ডাবল ষ্টাৰ হয় এখন আপোনাৰ 2022 চনৰ আৰু এখন দাম আছে 85 কমিব চাগে ল'লে 22 চাগে এবছৰে হোৱা নাই চাগে 8 মাহ কণ্ডিশ্যন চাওক ইঞ্জিন চাওক বৰ ধুনীয়া হৈ আছে আৰু এখন থান্ডাবাৰ্ড X এখন কিমান চলিলে দাম কিমান দাম এখন 1,20,000 কৰি টকা পোৱা হৈছে কিবা এটা নিগেটিভ হ'ব লাগে এলৈ লাগিয়ে থাকে একদম লগত আহে মজা একদম ধুনীয়া কণ্ডিশ্যন আৰু এইখন NS 200 এখন 2022 ন 2022 চনৰ নি এখন 7,000 চলিছে অকল 7,000 চলিছে ন 2022 চনৰ 7,000 চলিছে কিমান ধুনীয়া NS চাওক এখন আহক আমাৰ চেনেলৰ নাম ক'ব দাম কমি যাব একদম কম দামত দিব বহুত কম মিনিমাম 10,000 টকা ডিফাৰেঞ্চ হ'ব 10,000 টকা ডিফাৰেঞ্চ আপোনালোক আহক চাওক আৰু ইটো ভিডিঅ'ত বৰ ধুনীয়া দিছে ৰেচপঞ্চ এইটো দিয়ক ষ্টকখিনি এদাই হৈ গ'লত নতুন ষ্টক ভৰালত ই মোক ক'লে বোলে আহা ভিডিঅ' এটা বনোৱা সেইকাৰণে আহি গ'লোঁ আপোনালোকৰ কাৰণে এইখন কি এখন ডিঅ' হয় ডিঅ' 2019 চনৰ হয় 19 চনৰ 58 লগাই 58 আৰু এইখনো ডিঅ' আছে 2019 চনৰ এইখন আপোনাৰ 55 আহি দিব 55 এখন 55 আহিব 2019 চনৰ আৰু সেইখনো 2019 চনৰ একদম ডিঅ' ভেৰাইটিজ আছে কালাৰো ধুনীয়া ধুনীয়া কালাৰ আছে ব্লেক আছে অৰেঞ্জ আছে য়েল্লো আছে ডিঅ' কালাৰটো ধুনীয়া আছে এখন আছে 2022 চনৰ আৰু 68 লগাই থোৱা আছে ইয়ে 6 হয় এখন কাম কমিব এখন জেৰাৰ এখন 19 চনৰ 19 চনৰ ন 48 লগাই থোৱা আছে 48 দাম কম অলপ এইখন এখন ডিঅ' ধুনীয়া 22 চনৰ ন কিমান চলিছে জানো এখন কালাৰটো মোক খুব ভাল লাগে কিমান 7,400 চলিছে আৰু এখন গ্লেমাৰ নতুন মডেল BS6 2020 চনৰ হয় 18,000 চলিছে দাম কিমান এইখনৰ এখন 65
65 আৰু এখন আছে এইফালে গ্লেমাৰ এইখনো চাগে নিউ মডেল 21 চনৰ এখন দাম এখন 5000 চলিছে মাত্ৰ অকল 5000 চলিছে 7000 চলিছে দাম কিমান এখনো এখনো 68 আৰু ইনষ্টলমেণ্টত দিয়া না তোমালোকে বৰ্তমান হৈ আছে ন হৈ আছে আৰু প্ৰথমটো ছাৰ্ভিচিং দিয়ে দিয়া ক'লাই এইটো ভিডিঅ' আৰু আছিলে এক্টিভা 5G ন দাম এখন 20000 চলিছে 2020 হয় এই চিটটো অকণমান ফাটি আছে এইটো ভাল হ'ব 20000 চলিছে ধুনীয়া এখন এণ্ট্ৰকখন খালি থাকি গ'ল গাইছ এণ্ট্ৰক যদি এইখন যোৱাবাৰো ওলাইছে এইবাৰো ওলাইছে এইখনেই আছে পুৰণা ষ্টকৰ ভিতৰত আৰু এখন আছে এক্টিভা এখন 40,000 চলিছে চাগে কিমান 36 চলিছে ন এখন আছে সুজুকি এক্সিছ অঁ এখন তোমাৰ 2020 হয় 9000 কিলোমিটাৰ চলিছে আৰু তোমাৰ দামটো 55 এখন আছে গাজিয়া 19 চনৰ হয় 45 গাজিয়া ল'লে বোলে কাজিয়া লাগে মানুহ 45 ন 45 অলপ জমাই দিছোঁ গাইছ আৰু আপোনালোক আহিব এনেই কমি যাব এতিয়াহে ইয়াত কৈছে আৰু দামটো লগাই থোৱা আছে কাৰণে আহক ধুনীয়া একদম কমি যাব আৰু অফিচটো চেঞ্জ হৈ গ'ল চাগে অফিচ ইয়ালৈ গুচি গ'ল ৰাইজ বহি আছে পাব্লিক খেলি অঁ এখন দাম এখন কি নাম এখন এখন দাম কিমান 45 এখন পোৱা লেজেণ্ডেৰী বাইক ইয়ামাহা 100 RX100 এখন দাম কিমান RX100 যদি কোনোবা চবেইতো ভালেই পায় যদি কিবা ইচ্ছুক কোনোবা ল'বলৈ মন যায় আহি যাওক RX100 আছে নামটো গাইছ হৰ্নেট 45 হাংক 25 একদম 25 দি আছে কিমান চলিছে কিমান চলিছে 30,000 চলিছে 30,000 চলিছে ন এখন আছে পালচাৰ 2011 চনৰ হয় বহুত পুৰণা হয় এখন দাম 20,000 দিব 20,000 টকাত পালচাৰ মজা 500 আছে এখন 35,000 টকা 35,000 টকা ইখনৰ পাছে কিমান আছিলে অঁ আৰু লগতে কেক আছে আৰু কিবা এক্টিভাখন যে আনিছিলে নতুন নতুন না অঁ ক'ৰ পৰা আহিলে অঁ এইখন দাম কিমান একদম চিকচিকাই আছে গাইছ 2020 ডিচেম্বৰ হয় 2021 বুলি ক'ব পাৰি চলিছে গাড়ী ধুনীয়া হৈ আছে শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে হয় দাম কিমান দাম এখন 68 নিগেটিভ হ'ব কমি যাব চাগে আহক এখন আছে এভেঞ্জাৰ এইবাৰ পৰা ডিমাণ্ড আছিলে এইখন দাম কিমান 55 এভেঞ্জাৰ আহক 55 আৰু এতিয়াও মোৰ মুখৰ আগত কাষ্টমাৰ আহিছে এভেঞ্জাৰ কাৰণে আৰু বাহিৰতো আছে এইখন আহি পাইছে এতিয়া বৰ্তমান ছাৰ্ভিচিং হোৱা নাই হয় 68 ছাৰ্ভিচিং কৰা নাই ছাৰ্ভিচিং কৰাই দিম এখন আহিছে পালচাৰ 125 এইখন দাম কিমান 125 55 ন হয় আৰু বাহিৰৰ পৰা চাওকচোন কিমান হেৰি আহিছে যোৱাবাৰ ইমান ষ্টক নাছিলে এইবাৰ আৰু তুমি এড্ৰেছটো কৈ দিয়াচোন আমাৰ শংকৰহলৰ ওচৰত টিআৰপি ৰোডৰ গ্ৰামীণ বিকাশ বেংকৰ কিনাৰতে শংকৰহল এয়া আছে এইফালে শংকৰহল আছে এইফালে বৰদলৈ গেছ এজেঞ্চি হয় টিআৰপি ৰোডত আহক আৰু এই দেখিবই আছাম ছেকেণ্ড হেণ্ড ষ্ট'ৰ আহিব সোমাব যেনেকৈ কিনক চেনেলৰ নাম ক'ব আৰু কমাই দিব বেলেগতকৈ মিনিমাম 10,000 টকা কম পাব মিনিমাম 10,000 বেলেগতকৈ আৰু বন্ধুসকল ভিডিঅ'টো এইটোৱে আছিলে আৰু বন্ধু ষ্টক নি লৈ গ'ল ধুনীয়াকৈ আপোনালোকে সঁহাৰি জনালে আৰু এইবাৰো আহক ধুনীয়া বাইক আছে মই আপোনালোকক দেখালোৱে আৰু যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰি দিয়ক মানে আগতে গ'লে ছাপোৰ্ট কৰক আৰু বনাই থাকিম ধুনীয়াকৈ ছেকেণ্ড হেণ্ড বাইক বা এনেকুৱা ছেকেণ্ড হেণ্ড বস্তুৰ ওপৰত আজি ভিডিঅ'টো এইটো আছিলে ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব মানুহ লক্ষ্য কৰিছিলে আজিলৈ বাই বাই